সাবস্ক্ৰাইব কৰক ভাৰতীজ কিটচেন লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰক যাতে মোৰ ভিডিঅ' সকলোতকৈ আগতে পায়। হেল্ল' এভৰিৱান, ভাৰতী কিটচেন চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনালোঁ। এইকেইদিন আপোনালোকৰ নিশ্চয় পকা কঁঠাল খাই খাই আমনি লাগিছে, সেয়েহে মই আজি আপোনালোকৰ মাজলৈ গাঁৱলীয়া ষ্টাইলত আৰু অতি সহজতে আৰু কম বস্তুৰে বনাব পৰা কঁঠাল পিঠাৰ ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাব, কিয়নো এই পিঠাটো এবাৰ খাই পালে বাৰে বাৰে খাবলৈ মন যাব। প্ৰথমে মই কঁঠাল কেইফুটামান মিক্সিত পিচি লৈছোঁ। এতিয়া আকৌ এটা বাটিত আধা বাটিমান পিঠাগুড়ি, গুড়া চেনি আৰু লগতে ৰুকি লোৱা নাৰিকল অলপ দি ভালদৰে মিলাই আটা মঠাৰ দৰে মঠি ল'ম। আপোনালোকে যদি বেছি মিঠা খাই বেয়া পায় তেতিয়াহ'লে চেনি নিদিয়াকৈ বনাই খাব পাৰে, কাৰণ কঁঠালততো মিঠা সোৱাদটো আছেই। লগতে যদি চেনি দি বনায় তেতিয়াহ'লে চেনিটো মিক্সিত পিচি ল'ব। পিচি ল'লে পিঠাগুড়িখিনিৰ লগত খুব ধুনীয়াকৈ মিক্স হৈ যায়। আপোনালোকে পিঠাখিনি অলপ বেছি দেৰিলৈকে মঠি ল'ব, তেতিয়া পিঠাটো বেলোতে ফাটি নাযায়, লগতে খাবলৈও কোমল হয়। এয়া চাওক, মোৰ পিঠাগুড়িখিনি মঠি হৈ গ'ল। এতিয়া এইখিনি সৰু সৰুকৈ লাডু কৰি কলপাতত মেৰিয়াই বেলি ল'ম। আপোনালোকৰ যদি লাডু কৰোঁতে হাতত লাগি ধৰে তেতিয়াহ'লে হাতত ৰিফাইন নাইবা ঘি অলপ সানি ল'ব পাৰে, তেতিয়া পিঠাগুড়িখিনি হাততো লাগি নধৰে, লগতে খাবলৈও বহুত টেষ্টি হয়। যিহেতু ভীমকলৰ কলপাতত বহু ঔষধি গুণ আছে, সেয়েহে মই ভীমকলৰ কলপাততে পিঠাকেইটা বেলি লৈছোঁ। আৰু ভীমকলৰ কলপাতত বেলিলে পাতখিলাও ফাটি নাযায়। আপোনালোকেও ভীমকলৰ কলপাততে পিঠাটো বেলি ল'ব। এয়া চাওক, মই কিমান সহজতে পিঠাখিনি নফটাকৈ আৰু পাতলকৈ বেলি ল'লোঁ। এতিয়া এইখিনি এখন গৰম কেৰাহীত দি ঢাকন মাৰি কম জুইত 5-10 মিনিটমান সময় থৈ দিম। আপোনালোকে 10 মিনিটমানৰ পাছত পিঠাখিনি এবাৰ লুটিয়াই দিব আৰু অলপ সময় ৰাখি কেৰাহীখনৰ পৰা পিঠাখিনি নমাই গৰমে গৰমে চাহ নাইবা গাখীৰৰ লগত খাব পাৰে। অৱশ্যে এই পিঠাটো পিছদিনাখনহে খাবলৈ বেছি টেষ্টি হয়। যিহেতু এতিয়া খেতিৰ ছিজন, গতিকে আপোনালোকে পথাৰলৈ চাহৰ লগত খাবলৈ বেলেগ বস্তু নিয়াতকৈ এই পিঠা বনাই লৈ যাব পাৰে, কিয়নো বেলেগ বস্তু খোৱাতকৈ এই পিঠা খালে আমি যথেষ্ট পৰিমাণে শক্তি পাওঁ। এয়া চাওক, পিঠাখিনি কলপাতৰ পৰা কিমান ধুনীয়াকৈ এৰ খাই গৈছে। আপোনালোকে বাৰু এই পিঠা আগতে বনাই খাইছেনে? যদিহে খোৱা নাই তেন্তে কঁঠাল থাকোঁতে এদিন এই পিঠা বনাই খাই চাবচোন। আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাওকচোন। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।